हेलो फ्रेंड्स की खबर ভালনে সকলোৰে মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি ভিডিঅ'টি মই কিহৰ ওপৰত বনাব লৈছো আপোনালোকে থাম্বনেলটো চাই গম পাইছে চাগে জলফাই আচাৰ বনাও বুলি ভাবিছো জলফাই আচাৰ বহুত ধৰণে বনায় মইনো কেনেকৈ বনাইছো বলকচোন আপোনালোককো দেখাও সৰু গামলা এটাৰে এগামলা জলফাই মই ধুনীয়াকৈ ধুই লৈছো আৰু এইফালে কেৰাহীত পৰিমাণ অনুসৰি পানী দি লৈছো পানীখিনি অলপ গৰম হ'বলৈ দিম পানীখিনি গৰম হৈ গ'ল এতিয়া মই জলফাই কেইটা ইয়াত লাহে লাহে দি দিম জলফাইখিনি মই অলপ টাইমৰ বাবে এনেদৰে ৰাখি দিম জলফাইখিনি ভালদৰে সিজিছে নে নাই মাজে মাজে চেক কৰি থাকিব আৰু মই যেহেতু জলফাই গুটিখিনি দি দিম সেইবাবে অলপ টাইমৰ বাবে সিজিবলৈ ৰাখি দিম এয়া দেখিছে মোৰ জলফাইখিনি ধুনীয়াকৈ সিজি গ'ল আৰু এতিয়া মই জলফাইখিনি এখন চালনীত কাঢ়ি 2-3 ঘণ্টামানৰ কাৰণে ৰ'দত শুকাবলৈ মেলি দিম 2-3 ঘণ্টামান ৰ'দত দিয়াৰ পিছত এতিয়া মই জলফাইখিনি ধুনীয়াকৈ কাটি দিম আৰু ইয়াৰে 50% গুটি মই পেলাই দিম আৰু 50% গুটি দি দিম আপোনালোকে ইচ্ছা কৰিলে গুটি দিবও পাৰে বা নিদিবও পাৰে মোৰ জলফাইখিনি কটা হৈ গ'ল আৰু এতিয়া মই ইয়াত হালধি অলপ দি ল'ম আপোনালোকে ইচ্ছা কৰিলে নিমখো এতিয়াই দি ল'ব পাৰে মই এতিয়াই নিমখ নিদিওঁ নিমখটো অলপ পিছত দিম আৰু এতিয়া মই ধুনীয়াকৈ মিক্স কৰি দিম হালধিখিনি মিক্স কৰি এদিন ৰ'দত শুকাবলৈ মেলি দিম মছলাখিনি মই যোগাৰ কৰি লৈছোঁ জিৰা লৈছোঁ ডাঙৰ চামুচেৰে 2 চামুচ সৰিয়হ লৈছোঁ সৰু চামুচেৰে 2 চামুচ মিঠি গুটি লৈছোঁ সৰু চামুচেৰে 2 চামুচ আৰু চফ গুটি লৈছোঁ ডাঙৰ চামুচেৰে 2 চামুচ আৰু এইফালে নিমখ লৈছোঁ ডাঙৰ চামুচেৰে 1 চামুচ হালধি লৈছোঁ 1 চামুচ আৰু জলকীয়া কেইটামান লৈ লৈছোঁ কেৰাহী পাতি লৈছোঁ এতিয়া মই মছলাখিনি ধুনীয়াকৈ ভাজি ল'ম জলকীয়া কেইটাও মই লগতে ভাজি ল'ম মছলাখিনি বেছি ভাজিব নালাগে অলপ ৰঙচুৱা হোৱালৈকে ভাজিলেই হ'ল মছলাখিনি ভজা হৈ গ'ল এতিয়া মই মছলাখিনি ধুনীয়াকৈ খুন্দি ল'ম মছলাখিনি মই ধুনীয়াকৈ খুন্দি লৈছোঁ আৰু গোটা জিৰা আধা চামুচ চফ আধা চামুচ লৈ লৈছোঁ শুকুৱাই থোৱা জলফাইখিনি লৈ লৈছোঁ আৰু মিঠাতেল 1 লিটাৰ লৈ লৈছোঁ এতিয়া ইয়াত মছলাখিনি ধুনীয়াকৈ দি দিম এতিয়া মই মিঠাতেল দিম মিঠাতেল মই কেঁচাই ব্যৱহাৰ কৰোঁ আপোনালোকে ইচ্ছা কৰিলে পগাই ল'বও পাৰে এয়া মিঠাতেল ঢালি এতিয়া ধুনীয়াকৈ মিক্স কৰি দিম তেল আৰু মছলা দি ধুনীয়াকৈ মিক্স কৰি 2-3 দিনমানৰ কাৰণে এনেকৈ ৰ'দত শুকাবলৈ ৰাখি দিম আৰু এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল আৰু আপোনালোকে কোনে কোনে এনেকৈ জলফাই আচাৰ বনাই খাই পাইছে মোক কমেণ্টত জনাবচোন আৰু আজিলৈ এৰিছোঁ বাই বাই লগ পাম নতুন এটা ভিডিঅ'ত